নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপুন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ কাৰণে পুনৰ ঘোষণা কৰিলে তিনিটাকৈ নিয়ম আৰু এই তিনিটা নিয়ম যদি আপোনালোকে নামানে তেন্তে আপোনালোকে পৰিব পাৰে ডাঙৰ বিপদত। তো আপোনালোকৰ কাৰণে নতুনকৈ ঘোষণা কৰা সেই তিনিটা নিয়মনো কি মই আজি আপোনালোকক ইয়াৰ ওপৰতে জনাম। গোটেই কেইটা আপোনালোকে ভালদৰে মন কৰিব, কিন্তু নহলে আপোনালোকে ইন ফিউচাৰ গৈ বিভিন্ন ধৰণৰ বিপদত পৰিব পাৰে। তো আপোনালোকৰ কাৰণে ঘোষণা কৰা সেই নতুন তিনিটা নিয়মনো কি? তো মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপুন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো নিয়মৰ ফালে। তো তাৰ আগতেই প্লিজ ভিডিঅ'টোত লাইক এটা কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনাৰ বাৰু আধাৰ কাৰ্ড আছেনে নাই কমেণ্ট এটা কৰি জনাব। যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেন্তে আপোনালোকে শীঘ্ৰেই আধাৰ কাৰ্ড বনাওক, নহ'লে আপোনালোকে বিপদত পৰিব পাৰে। নতুনকৈ নিয়ম যি জাৰি কৰা হৈছে সেই নিয়ম অনুসৰি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে এতিয়াৰে পৰা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যিবিলাক আঁচনি ঘোষণা কৰা হ'ব, তো সেই আঁচনিবিলাক আপোনালোকে পাবৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ড বাধ্যতামূলক। আপোনালোকে আধাৰ কাৰ্ড ছাবমিট কৰিবই লাগিব, তেতিয়াহে আপোনালোকে কেন্দ্ৰ চৰকাৰৰ আপোনালোকে বিভিন্ন ধৰণৰ আঁচনি এতিয়াৰে পৰা লাভ কৰিব। আপোনালোকে হয়তো জানে যে আজিকালি যদি আপোনালোকে ঘৰৰ লিষ্টত আপোনালোকৰ যদি নাম আহে, ঘৰৰ পইচা যদি পাব লৈ হয় তেন্তে আপোনালোকক আধাৰ কাৰ্ড ছাবমিট কৰিব লাগে। আধাৰ কাৰ্ড নহ'লে আপোনালোকে ঘৰৰ পইচাও নাপায়। আনহাতে আপোনালোকৰ যদি জব কাৰ্ড থাকে তেন্তে জব কাৰ্ডতো আপোনালোকে আধাৰ কাৰ্ড লিংক কৰিব লাগে। যদি লিংক নকৰে তেন্তে জব কাৰ্ডৰ পইচাও আপোনালোকে নাপায়। গতিকে সকলো ক্ষেত্ৰতে এতিয়া আধাৰ কাৰ্ডটো বাধ্যতামূলক কৰিছে। চৰকাৰী যিমানবিলাক আঁচনি আছে, মানে কেন্দ্ৰ চৰকাৰৰ, ৰাজ্য চৰকাৰৰ কথা কোৱা নাই, যিমানবিলাক কেন্দ্ৰ চৰকাৰৰ আঁচনি আছে সকলোবিলাক আঁচনি পাবৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। তো সেইকাৰণে আধাৰ কাৰ্ড যদি আপোনালোকৰ নাই শীঘ্ৰেই আধাৰ কাৰ্ড বনাই লওক, নহ'লে বিপদত পৰিব। ইয়াৰ পাছৰ নিয়মটো আকৌ আমাৰ অসম চৰকাৰে এতিয়াৰে পৰা বোলে খুব কঠোৰভাৱে পালন কৰিব বুলি জনাইছে। খুব কঠোৰভাৱে পালন কৰিব, আৰু তাৰ কাৰণে আমাৰ অসম চৰকাৰেও বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছে। আৰু ইয়াৰ বাবে আমাৰ অসম চৰকাৰে প্ৰায় 200 কোটি টকাৰ বাজেটো ধাৰ্য কৰিছে। এই যি নেকি নতুন নিয়ম ঘোষণা কৰিছে সেই নতুন নিয়মটোৰ কাৰণে আমাৰ অসম চৰকাৰে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে, যদিহে আপোনালোকে টাউন এৰিয়াত থাকে বা আপোনালোকৰ যদি দোকান বজাৰ আছে, আপোনালোকৰ যদি ভাড়াঘৰ আছে, আপোনালোকৰ যদি বিল্ডিং আছে, তেন্তে আপোনালোকে এতিয়া মাষ্ট বি আপোনালোকৰ বিল্ডিং, আপোনালোকৰ ঘৰ, আপোনালোকৰ দোকানত লগাব লাগিব CCTV। আৰু সেইটোৱেই নহয়, আপোনালোকে CCTVৰ ফুটেজ 30 দিনলৈকে সংগ্ৰহ কৰি ৰাখিব পৰা কেপাচিটিও ৰাখিব লাগিব বুলি কৈছে। আৰু তাৰ লগে লগে অসম চৰকাৰেও কৈছে যে অসম চৰকাৰেও প্ৰায় 200 কোটি টকা খৰচা কৰি অসমৰ বিভিন্ন ৰাজহুৱা স্থানত চৰকাৰৰ ফালৰ পৰা CC কেমেৰা সংস্থাপন কৰা হ'ব বুলি জনাইছে। তো এইটো একচুৱেলি আমাৰ কাৰণে, আমাৰ নিজৰ সেফটিৰ কাৰণে বহুতেই প্ৰয়োজনীয়। আপোনালোকে CC কেমেৰা যিসকলে পইচা পাতি আছে, যোনে পাৰে, আজিকালি CC কেমেৰা 1000-1500 টকাত পাই যায়। গতিকে আপোনালোকে পৰাপক্ষত লগাই ল'ব। আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ কিবা ধৰি লওক অকণমান টাউন এৰিয়াত থাকে বা আপোনালোক যদি গাঁও এৰিয়াতো থাকে, তো আপোনালোকে পৰাপক্ষত লগাবলৈ চেষ্টা কৰিব যদি আপোনালোকৰ পইচা পাতি আছে। সেইটো আমাৰ নিজৰ সেফটিৰ কাৰণে, কাৰণ চুৰ ডকাইত হত্যা লুণ্ঠন আজিকালি কেৱল টাউনতে যে হয় সেইটো কথা নহয়, গাঁৱতো হয়। গতিকে CC কেমেৰা যদি থাকে তাৰ প্ৰুফ হিচাপে আপোনালোকে পিছত ইনভেষ্টিগেশ্যনত ছাবমিট কৰিব পাৰিব যে মোৰ ঘৰত চুৰ সোমাইছিলে আৰু এজনে আছিলে ব্যক্তি। গতিকে CC কেমেৰাটো খুবেই আমাক দৰকাৰ। গতিকে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া নিয়মো যিহেতু বনাই দিলে, তো আপোনালোকে লগাই ল'ব। যিসকলে গাঁৱত বাস কৰে তেওঁলোকে নালাগে বাৰু দিয়ক, কিন্তু যিসকলে নেকি টাউনত বাস কৰে, যিসকলৰ নেকি ধৰি লওক দোকান বজাৰ আছে, যিসকলৰ নেকি ধৰি লওক ভাড়াঘৰ আছে, তো তেওঁলোকে লগাব লাগিব। আগবাঢ়িছোঁ একেবাৰে শেষৰটো নিয়মৰ ফালে। আৰু এই নিয়মটোৰ বিষয়ে হয়তো আপোনালোকে ইতিমধ্যে বহু লোকে হয়তো গম পালে। আৰু মোৰ যদি আপোনালোকে টিকে মাইণ্ডৰ খবৰ চাইছিলে তেন্তে আপোনালোকেতো আগতীয়াকৈ চাগে এই খবৰটোৰ বিষয়ে গম পালে। তো নতুনকৈ ঘোষণা কৰা শেষৰটো নিয়ম আপোনালোকৰ কাৰণে বহুতেই প্ৰয়োজনীয়। প্ৰত্যেকজন অসমবাসীৰ কাৰণে এই নিয়মটো প্ৰয়োজনীয়। সমগ্ৰ অসমবাসীৰ কাৰণে এই নিয়মটো ঘোষণা কৰা হৈছে। হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান যিয়ে নহওক সকলোৱে পালন কৰিব লাগিব এই নিয়মটো। ধনী দুখীয়া সকলোৱে পালন কৰিব লাগিব এই নিয়মটো। এতিয়াৰে পৰা আমাৰ অসমত পাৱাৰ লুমত বনোৱা গামোচা নিষিদ্ধ কৰা হৈছে। অকল গামোচাই নহয়, চাদৰ মেখেলাও নিষিদ্ধ কৰিছে আমাৰ অসমত। এই খবৰটো অৱশ্যে, মানে এই জাননীটো অৱশ্যে আজিৰ পৰা 2-3 মাহমান আগতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিলে। আৰু দোকানীসকলক পাৱাৰ লুমত বনোৱা গামোচা আৰু লগতে চাদৰ মেখেলা বিক্ৰীবলৈ মানা কৰিছিলে। কিন্তু আৰু দোকানীবিলাকেনো ক'ৰ পৰা শুনিব,
তাৰ পিছত এতিয়া হঠাতে কি কৰিলে হিমন্ত বিশ্ব শৰ্মাদেৱে বন্ধ কৰি দিলে পাৱাৰ লুমত বনোৱা গামোচা আৰু লগতে চাদৰ মেখেলা আমাৰ লখিমপুৰতো পুৰা হোলসেলত দি আছিলে 400-500 চাদৰ মেখেলা দি আছিলে তাৰ পাছত সাংবাদিকসকল গ'ল যোৱাৰ পাছত প্ৰশাসনো গ'ল নেকি যোৱাৰ পাছত মানে হেবোৰ পুৰা জব্দ কৰি বন্ধ কৰি দিলে এতিয়া প্ৰত্যেক দোকানেও জাননী জাৰি কৰা হৈছে পাৱাৰ লুমত বনোৱা চাদৰ মেখেলা আৰু গামোচা বিক্ৰীব নোৱাৰিব এতিয়া আকৌ এই নিয়মটোকে বহু লোকে আকৌ একদম পইচা ঘটাৰ এটা ভাল লৈ ল'ব গতিকে হেবিলাকৰ পৰা অকনমান সাৱধানে থাকিব কোনোবাই যদি আপোনালোকক পইচা পাতি গৈ খুজিবলৈ যায় তেন্তে আপোনালোকে সতৰ্কিত হ'ব কেতিয়াও তেওঁলোকক পইচা পাতি নিদিব দৰকাৰ হলে নিবিকিবই তো বন্ধু বান্ধৱীসকল বিহুৰ আগে এই নিয়মটো আপোনালোকৰ কাৰণে জাৰি কৰিলে তো আশা কৰোঁ আপোনালোকে মানি চলিব কাৰণ আমাৰ অসমৰ গামোচাখনে লাভ কৰিলে জিঅ'টেক গতিকে যিটো বস্তু নেকি অন্য বস্তুবিলাকে লাভ কৰা নাই এটলিষ্ট চাদৰ মেখেলা সন্মান নকৰিলেও গামোচাখনক সন্মান কৰিব তো বন্ধু বান্ধৱীসকল বস ইমানেই আছিলে আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব এই তিনিটা নতুনকৈ ঘোষণা কৰিছে নিয়ম তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা ৰাখিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম